चॉकलेट फैक्ट्री भैया जाएगा ना गुड मॉर्निंग আৰু আমি ৰাতিপুৱা এতিয়া আমি ৰেডি হৈ আছো বৰ্তমান যেটো আমি হোটেলত আছো আপোনালোকে আগৰ ভিডিঅ' গিলা চাইছে যদি গম পাইছে যে আমি এটা ট্ৰিপত আহিছো আৰু আপোনালোকক ভাল ভাল জায়গা দেখাই গৈ আছো তো আজিও আমি এটা ধুনীয়া জায়গা যাবলৈ ওলাইছো তাৰ কাৰণে আমাৰ সকলোবিলাক ৰেডি হৈ আছে ৰেডি হ'ল না যাবনে ৰেডি তেতিয়া কেফালকে চাই থাকিব যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বৰ্মনা হ'লনে নাই ৰেডি হ'লনে ৰেডি अरे होइसे আমাৰ পেকিং কৰা বিস্কুট সোনকালে ইয়াৰ পৰা ওলাওঁ আৰু আপোনালোকক দেখাই গৈ থাকে আৰু আহি গ'লো আমি নাস্তা কৰিবলৈ আমি আজি সেম ড্ৰেছ দে দুজনে সেম ড্ৰেছ আমি যে নাস্তা কৰি এপিনে যাম এতিয়া যাত্ৰা আৰম্ভ আৰু নেক্সট ডে যাত্ৰা আৰম্ভ A few moments later আমি খাই বৈ আজৰি এতিয়া ফুৰিব যাওঁ হৈ গ'ল পেট ভৰাই নাই পেট ভৰি গ'ল চাহ নাই ন চাহ নাপায় এতিয়া খাই ল'লো এতিয়া আমি ঘূৰি থাকিম আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো এতিয়া ধুনীয়া জেগা এটা এখন ধুনীয়া পাৰ্ক আপোনালোকক দেখাইছোঁ এখন পাৰ্ক হয় এখন গাৰ্ডেন হয় এইটো পূৰা একদম চকলেটৰ নিচিনা বনাইছে আপোনালোকে দেখিছে মজা ধুনীয়া লাগিছে জেগাডোখৰ দেই চব একদম এ কি বনাইছো বোলে ওলাই গ'লো ইয়াত মানে ভিডিঅ' চিডিঅ' ফটো চটো কৰা পূৰা মানা আছে নতুনকৈ বনাই আছে বহুত ধুনীয়া বনাইছে মানে অপেনিং হোৱাই নাই কিন্তু মনে মনে অকণমান কৰিলোঁ আপোনালোকে চাব আৰু লগাই দিম ইয়াত তেজস্বী লোক হে আমাৰ পাছ আৰু এতিয়া সোমাই গ'লো এখন ধুনীয়া গাৰ্ডেন এখন হ'ল পদ্মপুৰাম গাৰ্ডেন বুলি এণ্ট্ৰি ফিজ আপোনালোকৰ ল'ব ইয়াত 50 rupees এডাল্টৰ আৰু চিলড্ৰেনৰ কাৰণে 25 টয় ট্ৰেইনো আছে দেখোন ট্ৰেইন এডাল্টৰ কাৰণে 20 টকা আৰু চিলড্ৰেনৰ 10 টকা 20 টকাকৈ আৰু এইখন হ'ল পদ্মপুৰম পাৰ্ক আৰু এইখনত সোমালে আপোনালোকৰ 50 টকা ল'ব আৰু একেবাৰে ফাল্টু হয় এনেকুৱা লাগিব যে আপোনাৰ 50 টকাটো আপুনি এনেই দিলে এনেই দিয়া নিচিনা হ'ব একেবাৰে নাহিব একো কাম নাই ইয়াত আৰু এতিয়া আমি আহি পাই গ'লো এটা ৱাটাৰফল এইটো নাম আপোনালোকে দেখিব ইয়াত লিখা আছে চাপৰাই ৱাটাৰফল এইটো ৱাটাৰফলতো টিকেট দাম কেনেকৈ পানী বৈ আছে একদম বৈ আছে পানী নাই পানী মানে বহুত কম সেইকাৰণে মনটো বেয়া আজি দুটা জেগাত গ'লো দুইটা জেগাই আনসাকসেস ৰাতিপুৱা গা ধোৱা নাই আজি ৱাটাৰফলত গা ধুম বুলি আহি পেলাই ৰাতিপুৱা গা ধোৱা নাই বোলে ইয়াত অলপ পানী এইখিনিয়ে পানী ন গা ধুই গা ধুব মন নাই আৰু এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ ইয়াত দুপৰীয়া হৈ গ'ল আৰু এটা বেলেগ জেগাত যাবলগীয়া আছে এতিয়া আহি আমি একদম এটা মিউজিয়াম পাই গ'লোঁ এইটো ট্ৰাইবেল মিউজিয়াম মানে ইয়াত কালচাৰ ট্ৰাইবেলৰ কালচাৰ আছে তো গোটেইটো আপোনালোকক দেখাম ভিতৰলৈ লৈ যাম বহুত ধুনীয়া জেগা ইয়াত আছে টিকেট এডাল্টৰ কাৰণে 50 rupees আৰু চাইল্ডৰ কাৰণে 20 কি হ'ল লোৱা নাই আৰু আমি এতিয়া আহি গ'লোঁ ভিতৰত আৰু ভিতৰত সোমাই একদম কি এটা মজা পৰিৱেশ আপোনালোকে দেখাইছোঁ ইয়াত ব'টিং কৰিব পাৰে আপোনালোকে পেডেল কি ধুনীয়াকৈ ঘূৰিব পাৰে ইয়াত তো ইয়াত বহুত এক্টিভিটি আছে ভিতৰত আমি কৰিব পাৰে ইয়াত ক্লাইম্বিং কৰিব পাৰোঁ এতিয়া ক'ত উঠা মইতো খাম ভাই মই খাই আছোঁ চাইকেলিংখন বহুত দাম হয় 200 টকাকৈ এতিয়া আমি পেডেল ব'টিং কৰিব গৈ আছোঁ আমাৰ তৃষ্ণা ফাৰ্ষ্ট উঠাই দিওঁ তাইক এতিয়া আমি পুৰা ব'টিঙত লাগি আছোঁ কেনেকুৱা লাগিছে দেখা মানুহ আমাৰ কলেজৰ চবতকৈ আগত বহি আছে মজা আছে আপুনি ধৰিব নোৱাৰিব মানুহ কোনোবা ৰৈ আছে বুলি ভাবিব পুতলা বনোৱা আছে এই ফেষ্টিভেলহে আৰু এইটো সংক্ৰান্তি ফেষ্টিভেলত কি হয় গোটেইখিনি ইয়াতে বৰ্ডত আপোনালোকে পাই যাব চাই ল'ব পাৰিব সকলোবিলাক মানে ইয়াত দেখুওৱা হৈছে এয়া হ'ল তাৰি বনোৱা কেনেকৈ তালৰ পৰা উলিওৱা হয় ৰস আৰু কেনেকৈ তাৰি বনায় এই মানে মানুহ ৰৈ থকা নিচিনা দেখা পাব একদম আমাৰ অসমীয়া ঢেঁকীটো যিমান পাৰে আপোনালোকে ৰুম দেখিব সকলোতে বেলেগ বেলেগ মানে কি কলা সংস্কৃতিৰ মূৰ্তি বনোৱা আছে মানে বুজোৱা হৈছে যে কেনেকৈ ট্ৰাইবেল মানুহবিলাকে থাকে আৰু এইটো হ'ল ডাঙৰ মিউজিয়াম
ইয়াৰ ভিতৰতো বহুত কিবা কিবি কলা সংস্কৃতি আছে কিন্তু ইয়াত ফটো ভিডিঅ' ৰেষ্ট্ৰিক্টেড মানে কৰিব নিদিয়ে কিন্তু হ'লেও কিবা এটা ট্ৰাই কৰিবলৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ বহুত সকলো কালচাৰ দেখুৱাইছে মাছ কেনেকৈ ধৰে আৰু এতিয়া আমি মিউজিয়ামৰ পৰা ওলাম বুলি ভাবিছোঁ আৰু কাৰণ ভোক লাগিছে আমি খানা খাবলৈ যাওঁ কেনেকুৱা পালে আপোনালোকে তলত কমেণ্ট কৰি জনাব লাইক এণ্ড ছাবস্ক্ৰাইব তো এনেকৈ আপোনালোকৰ সদায় ভিডিঅ' লৈ আহি থাকিম আজিলৈ ভিডিঅ'টো মানে আৰু এটা নতুন ব্লগৰ সৈতে আপোনালোকক আকৌ লগ পাম বাই বাই